তো হেল্ল' গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল। তো নতুন এটা ভিডিঅ'লৈ আপোনাক মোৰ চেনেলটোলৈ স্বাগতম। তো আজি মানে আমাৰ গাঁও মানে আমাৰ চুকটোত আমাৰ ফালে মানে ভোগালী বিহু উদযাপন কেনেদৰে কৰা হৈছে তো বলক চাওঁগৈ এই ভিডিঅ'টো। তো সেইখানলৈকে চাই দিব কেনেদৰে উদযাপন কৰিছে আৰু সকলোকে মোৰ ফালৰ পৰা ভোগালী বিহু আন্তৰিক শুভেচ্ছা জনালোঁ। তো বলক ভিডিঅ'টো ইয়াতে আৰম্ভ কৰোঁ। তো তাত গৈ মানে প্ৰথমতে দেখিলোঁ এখন মজাত ধুনীয়া দলংটো মানে ইমান ধুনীয়াকৈ তৈয়াৰ কৰিছে, মানে ইয়াত লিখা আছে স্বাগতম। তো মজা আৰু একদম যুগমীয়া দলঙতে নিৰ্মাণ কৰিছে মানে, তো মজা আৰু মই যেতিয়া তালৈ গৈছিলোঁ তেতিয়া ভাত খোৱা আৰম্ভ কৰিছিল। তো সকলোৱে মিলি খাই ল'লে আৰু ময়ো অলপ পিছতে খাই ল'লোঁ। তো ভাত চাত খাই মেলি মানে অলপ কিছুমান মানুহে নাচিছে আৰু পূৰা ফূৰ্তি লাগিছে আৰু পূৰা ফূৰ্তি মানে কিছুমান মানুহে খাই আছে, কিছুমানে নাচিছে, কিছুমানে ভাত বিলাইছে, শাক বিলাইছে। তো এনেকৈ মানে গধূলি হ'লগৈ। তো ভিডিঅ' নকৰিলোঁ আৰু একেবাৰে গধূলি কৰিলোঁ অলপ মানে আইতাহঁতে পূৰা নাচিছে। তো ইয়াত মানে এখন নাও তৈয়াৰ কৰা হৈছিল। তো নাওখন কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবচোন। আৰু মানে এখন গাড়ী নিৰ্মাণ কৰা হৈছিল, তৈয়াৰ কৰা হৈছিল। মানে কেনেকুৱা লাগিছে ক'বচোন, এইখনো কমেণ্ট কৰি জনাব। তো মোৰতো মজা লাগিছে, আপোনালোকে কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবচোন। তো তাৰপিছত মানে ফটো তুলিব উপযোগী হোৱাকৈ মানে এখন ফটো ষ্টেণ্ড নিৰ্মাণ কৰা হৈছিল। মানে আই লাভ অহলম পথাৰ বুলি লিখা আছে। তো পূৰা ইয়াত মানে ফূৰ্তি ফাৰ্তা কৰা হৈছে পূৰা। তো মানে এনেকৈ মানে পূৰা ৰাতি হৈ গ'ল। তো মোৰ মানে টোপনি ধৰিলে। তো মানে ঘৰত গ'লোগৈ। তো ৰাতিপুৱা শুই উঠি মানে একদম চকীত অলপ বহিলৈ একেবাৰে মেজি জ্বলোৱা তালৈ গ'লোঁ মানে। তো মেজি জ্বলোৱা তালৈ গ'লোঁ। মই যেতিয়া গৈছিলোঁ তেতিয়া মানে জ্বলাব আৰম্ভ কৰিছিলোঁ। তো মেজিটো এনেকৈ জ্বলিলেগৈ আৰু জ্বলাই মেলি জ্বলিলে। তো জ্বলালে তো মানে একদম ঠাণ্ডা লাগি আছিলে। তো মেজিৰ ওচৰত গৈ একদম ভাল লাগে। তো তাৰপিছত মানে মেজি জ্বলোৱাৰ পিছত দুটা খেল খেলিব হৈছিল। এই বাঁহডালৰ একেবাৰে ওপৰত যিয়ে উঠিব পাৰে মানে তাক 100 টকা দিম বুলি কৈছিলে। তো ভাইটি এজনে উঠিছিলে প্ৰথম। তো এই ভাইটিজনে নোৱাৰিলে। তাৰপিছত আমাৰ সমনীয়া লগৰ মানে চিন্ময় সি উঠিলে। মানে ই উঠিব পূৰা চেষ্টা কৰিলে আৰু পূৰা চোলা তোলা খুলি লৈ বাঁহডালত আচলতে নিয়ৰ কৰি দিছে, সেইকাৰণে পিছলি আহিছে। তো ই মানে পূৰা কষ্টত মানে উঠিলে আৰু একদম বাঁহডাল পৰো নপৰো হৈ গৈছে, ওজন বেছি আছে। তো সেইটো খেলৰ পিছত মানে পাঞ্জা খেল আৰম্ভ কৰিলে সৰু চেমনীয়াখিনিৰ মাজত। তো ভিডিঅ'টো ইমানেই আছিল। কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব আৰু লাইক এটা কৰিব নেপাহৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।